আমি সসন্মানে আমি শান্তি শৃংখলাবদ্ধভাৱে আমি এটা কাৰ্যসূচী হাতত ল'ম। যিটো কাৰ্যসূচী আপোনালোকে গমেই পাইছে। তো আমি সেই কাৰ্যসূচীটো এনেকুৱা নহয় যে আমি উশৃংখল বিশৃংখল কিবা কৰোঁ, এনেকুৱা নহয়। প্ৰতিবাদী কাৰ্যসূচী যে মেছেজটো যাব লাগিব যে এনেকুৱা ঘটনা যাতে পুনৰাই নহয়। দ্বিতীয়বাৰ যাতে এনেকুৱা ঘটনা ৰজালীয়ে যিটো ঘটনা কৰিলে নিৰীহ ব্যক্তি আমাৰ মাধুৰ্য বৰ্মন আৰু এইভাগে আমাৰ মৃদুমুদ্ৰা আৰু ৰজালীৰ যিটো মৃত্যু হ'ল, আমি এইটো ৰজালীৰ মৃত্যুটোক আমি ঠিকে আছে, ভাল পাইছোঁ, আমি শান্তি পাইছোঁ এটা। কিন্তু ৰজালীৰ পিতৃ মাতৃয়ে যিটো কথা কৈছে যে আমাৰ বাবুটো বা আমাৰ ল'ৰাটো এনেকুৱা নহয়, তাৰমানে কি তেওঁলোকৰ ল'ৰাটোক কোনোবাই ফুচলাই কেনে এইবিলাকৰ কামৰ লগত জড়িত কৰাইছে। জড়িত কৰা ব্যক্তিবিলাকৰ ওপৰতো আইনী ব্যৱস্থা বা এনেকুৱা শাস্তিমূলক কিছুমান হ'ব লাগিব, তেতিয়া ৰজালীৰ পিতৃ মাতৃ শান্তি পাব। তো আমি সেইটো বিচাৰিছোঁ, ৰজালীৰ পিতৃ মাতৃ শান্তি পোৱাটো বিচাৰিছোঁ, যাতে এই ৰজালীক যে ফুচলাই দিছিল, যে এনেকৈ মানে মেছেজটো দি আছিল, সেই বস্তু কিন্তু আমাক মানে হিতেচালি বুলি আমি গম পাইছোঁ। আৰু কোনোবা হিতেচালি এড্ৰেছটো তাৰ কাষতে বুলি কৈছে। আমি কিন্তু হিতেচালিৰ নামটো যি হিচাপে মই গোটেই এড্ৰেছটো নাজানো, কিন্তু মিডিয়াৰ যোগেদি হওক বা আমাৰ গোপন সূত্ৰেদি হওক আমি হিতেচালি বুলি এটা নাম আমাৰ ইতিমধ্যে আমাৰ কাণত পৰিছে। যিহেতু এমাহ হৈ গ'ল, আপোনালোকে এই ক্ষেত্ৰত কিবা আৰক্ষীক অৱগত কৰিছোঁ? আমি আৰক্ষীক আমি লিখিত দিছোঁ যে আমি যিদিনাখনে ইয়াৰ ৰজালীৰ এনকাউণ্টাৰ হোৱাৰ পিছত আমি লিখিত এখন দিছিলোঁ এনেকৈ যে আমাৰ দাবী এইটোৱেই আছিল যে ৰজালীৰ মানে ঘৰত বুলডোজাৰ চলাব লাগে। তাৰপিছত আমি ৰজালীৰ লগত জড়িত থকা ব্যক্তিসকলক চিনাক্ত কৰি শাস্তি দিব লাগে, এইখিনি দিছিলোঁ। কিন্তু ৰজালীৰ এনকাউণ্টাৰটোৰ পিছতে আমি সকলোৱে চিন্তা কৰিলোঁ যে কি মানে আমি মাজতে অলপ স্তব্ধ হ'লোঁ। আৰু আৰক্ষীয়ে কথা দিছিলে যে আমি এইখিনি কাম কৰিম, যে আমি তেওঁৰ লগত থকা ব্যক্তিবিলাকক আমি চিনাক্ত কৰি আমি উচিত শাস্তি দিম। এইখিনি কথা কোৱাৰ পিছত আমি স্তব্ধ হৈছিলোঁ। কিন্তু আমি এইটো কথা অসমৰ ৰাইজক বুজাব বিচাৰিছোঁ যে এনেকুৱা ঘটনা যাতে পুনৰাই নহয়, তাৰে কাৰণে আমি অসমৰ ৰাইজক সজাগতা হৈ থাকিবলৈ আমি আহ্বান জনাইছোঁ। আৰু লগতে আই মাতৃসকলক অভিভাৱকসকলক আমি জনাইছোঁ যে আপোনালোকৰ ল'ৰা ছোৱালীক সংস্কাৰ দিয়ক, আধ্যাত্মিকতাৰ জ্ঞান দিয়ক। এইখিনিয়ে মোৰ ফালৰ পৰা এটা হিতেচালি বৰ্তমান মুকলি আকাশৰ তলত। আমি এটাই বিচাৰিছোঁ, ৰজালীৰ পিতৃ মাতৃ যি এনেকৈ দুখ বেদনা, আজি মাধুৰ্য বৰ্মনৰ পিতৃ মাতৃ যি দুখ বেদনা হৈ আছে, আজি আমাৰ মৃদুমুদ্ৰাৰ পিতৃয়ে যি দুখ হৈ আছে, সেনেকৈ তেওঁৰ লগত সহযোগ কৰা, ৰজালীৰ লগত সহযোগ কৰা ব্যক্তিসকলৰো পিতৃ মাতৃয়ে এনেকুৱা এটা দুখ পাব লাগে মোৰ মতে হ'লে।